নমস্কাৰ ফ্ৰেণ্ডসকল, অন্য এটা ভিডিঅ' আপডেট লৈ আকৌ আহিছোঁ আপোনালোকৰ কাৰণে। নিশ্চয় টাইটেল আৰু থাম্বনেইল দেখি গম পাইছে কোনটো গানৰ ভিডিঅ' আপডেট লৈ আহিছোঁ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জ্যোতিস্মা চুতীয়া আহিবলগীয়া এই ভিডিঅ'টো আপোনালোকে কেতিয়া চাবলৈ পাব, কোনটো টিপছৰে শুভমুক্তি দিব, এই সকলো কথা জনাই যাম। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অকণো স্কিপ নকৰাকৈ চাই থাকিব। তেনেকুৱা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জ্যোতিস্মা চুতীয়া আহিবলগীয়া ভিডিঅ' গানটোৰ নাম আছিল গজম গজম। এই গানটো বৰ্তমান শ্বুটিঙৰ কাম সমাপ্ত হৈছে। আপোনালোকে ভিডিঅ'টোত দেখিবলৈ পাব অসমৰ জনপ্ৰিয় অভিনেতা অভিনেত্ৰী বিজিত বৰপাত্ৰ, পাহিৰ ৰাজখোৱা, জ্যোতিস্মা চুতীয়া লগতে বহুতো অভিনেতা অভিনেত্ৰী। মোৰ হাতত অলপ শ্বুটিঙৰ দৃশ্য আছে, প্ৰথমতে আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে এই ভিডিঅ'টো অতি সোনকালে চাবলৈ পাব ধনী মিউজিক ইউটিউব চেনেলৰ জৰিয়ে। যদি আপোনালোকে গজম গজম গানটো ভিডিঅ' প্ৰমোটো যদি চোৱা নাই, মই ডিছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে গৈ চাবগৈ পাৰে। গতিকে আপডেটটো শুনি কেনেকুৱা পাইছে মোক নিশ্চয় কমেণ্ট এটা কৰি জনাওক। যদি ভাল পাইছে ভিডিঅ'টো লাইক এটা কৰি দিয়ক। এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক। থেংক ইউ। জয় আই অসম।